নমস্কাৰ আপোনালোকে চাই আছে বাতৰি 24 ষ্টুডিঅ'ত মই শতাব্দী আৰু আজি দিনটোৰ কিছু গুৰুত্বপূৰ্ণ খবৰ 7 মাৰ্চত মাজুলীত উপনিৰ্বাচন ধুলে ডগৰে মনোনয়ন দাখিল বিজেপিৰ ভুৱন গামৰ ৰাজ্যজুৰি কাগজ কল বিতৰ্ক কাগজ কলৰ নিলামৰ মূল্য 1169 কোটিৰ পৰা অসমৰ কাগজ কলৰ নিলাম মূল্য 360 কোটি টকালৈ হ্ৰাসৰ সম্ভাৱনা অৰুণাচলৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ সচিব আৰু গৃহ মন্ত্ৰালয়ৰ অন্যান্য বিষয়াসকলক সাক্ষাৎ কৰি সংবিধানৰ ভিতৰত শান্তি আলোচনাৰ বাবে HNLCৰ পত্ৰৰ বিষয়ে আলোচনা কৰে পাঞ্জাবী অভিনেতা তথা লালকিল্লা হিংসাৰ অভিযুক্ত দীপ সিদ্ধুৰ পথ দুৰ্ঘটনাত মৃত্যু প্ৰসিদ্ধ সংগীত শিল্পী বাপী লাহিৰীৰ দেহাৱসান 17 ফেব্ৰুৱাৰীত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব বাপী লাহিৰীৰ এপলৰ 3টা সিৰিজ উন্মোচন মাৰ্চ মাহত উপলব্ধ হ'ব আইফোন SE 3 আইপেড এয়াৰ মডেল আৰু মেকবুক প্ৰ M2 ব্ৰাজিলত প্ৰবল বৃষ্টিপাত ব্ৰাজিলৰ ৰিঅ' ডা জেনেৰোত বৃষ্টিপাতৰ ফলত ভূমিস্খলন হৈ 23 জন লোকৰ মৃত্যু G20 সচিবালয় স্থাপনৰ বাবে হেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ G20 সচিবালয়ে ভাৰতৰ পৰৱৰ্তী G20 ৰাষ্ট্ৰপতিত্বৰ বাবে সামগ্ৰিক নীতি আৰু ব্যৱস্থা ৰূপায়ণ কৰিব বিশ্বযুদ্ধৰ আশংকা আঁতৰিল ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয় বুধবাৰে ক্ৰিমিয়াৰ সামৰিক মহৰা সমাপ্ত কৰাৰ কথা ঘোষণা কৰে IPL 2022 শ্বেয়াৰ্ছ আয়াৰক কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক হিচাপে নিযুক্তি এয়াই আছিল আজি দিনটোৰ কিছু গুৰুত্বপূৰ্ণ খবৰ চাই থাকিব বাতৰি 24 ধন্যবাদ